নমস্কাৰ, আমি আহিছোঁ মৰাণৰ একেবাৰে ভিতৰৰ ঠাই এইখন চেঁচা গাঁও বুলি কয়, চেঁচা তিনিআলি গাঁও। এফালে মাহী আহিছে, ৰাস্তা চাওকচোন, বোকাৰে অৱস্থা নাই। আৰু সিপিনেতো ক'বই নালাগে, সেইটো চাওক বোকা, কেনেকৈ যে ৰাইজে আছে। ইমান ইয়াত মেজিকো নচলে, একো নচলে, কেনেকৈ যে আছে ক'ব নোৱাৰোঁ আৰু। এনেকুৱা ঠাইতো যে ইমান ধুনীয়া গাঁও এখন আছে, ৰাস্তা আছে সেইকণলৈ। ইয়াৰ MLA কোন হয়, কি গগৈ আছিলে? চক্ৰ গগৈ, MLA চক্ৰ গগৈ। এখেতে বনালে বাৰু, আধালৈকে বনাইছে আৰু আধা আছেই। সিপিনে আৰু এখন গাঁও আছে। আহিছোঁ এটা বিশেষ কামত, কামটো যদি সফল হয় তেতিয়াহ'লে বিতংকৈ ক'ম। এইখিনিলৈকে পকা ৰাস্তা, এইটো প্লেট দি দিছে। ইয়াত কিজান মাছ বহুত পায় দেই। ইয়াত চেঁচা নৈখন আছে সিপাৰে, কিন্তু ৰাইজে মাছ বহুত খাব পাই যেন লাগিছে। ইয়াৰ লোকেল মাছ এভেইলেবল। এইপিনে মানে প্ৰাইভেট গাড়ীও নাপায়, মেজিক চেজিক নাপায়। মেজিক এখনমান চলিলে ল'ৰা ছোৱালী স্কুল যাবলৈ ভাল পায়। এনেই গাঁৱৰ পৰিৱেশটো বহুত ভাল, কিন্তু মেজিক চেজিক চলিলে ভাল হ'লহেঁতেন ন। আহিছোঁ, খোজকাঢ়ি যাবলৈ ইমান হেৰি ছাগলী, গৰু, কুকুৰা। খুব ধুনীয়াকৈ এই দেউতাৰ ঘৰৰ পাচলি, এই ফুল, জলকীয়াৰ অভাৱ নাই। কণ জলকীয়া বা ধান জলকীয়া, ইফালে কি কয় জানো এইটো, আপেল জলকীয়া নেকি। তাৰপিছত সিফালে আছে ভোট জলকীয়া, জলকীয়া। ইফালে কেৰেলা বগাইছে। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চেঁচা কোচ, এইডোখৰ চেঁচা কোচ বুলি কয় ন। চেঁচা কোচ, আলিয়াচুক। অঁ, সেই ভিতৰলৈকে ন। এইডোখৰ কি কয়? আলিয়াচুক। এইটো কি কয়? আমি জোনাইৰ পৰা আহিছোঁ। হয়, এই দেউতাৰ ঘৰলৈ আহিছিলোঁ ঔষধ ল'বলৈ। এই যে এতিয়া গ'ল যে, নহয়, ঔষধ ল'বলৈ আহিছিলোঁ দেউতাৰ কাৰণে। হয়, ৰখিলোঁ 10 মিনিটমান ৰখিলোঁ ন। এতিয়া মেজিকত উঠি এতিয়া ডিব্ৰুগড় যাম। এইখন ডিব্ৰুগড় ডাইৰেক্ট যায় নাযায় নাজানো, উঠিছোঁ আৰু গাড়ীখন পালোঁ। এতিয়ালৈ উঠাও নাই, তথাপি উঠি বহি দিলোঁ আৰু। বহুত গৰম লাগিছে, এতিয়া ই-ৰিক্সাত উঠিলোঁ, ডিব্ৰুগড় পালোঁগৈ। শান্তিপাৰা গৈ আছোঁ। শান্তিপাৰা গৈ আছোঁ বাপেকৰ ঘৰলৈ। অকণমান সময় জিৰাম, তাৰপিছত আকৌ ঘৰলৈ সোমাম। 6টাৰ পৰা গীত দৌৰি আছে নেকি। ৰাতিপুৱা 6টাতে উঠিলোঁ বাছত। তাৰপিছত এতিয়া এতিয়া বাইদেউ ঘৰৰ পৰা যাবলৈ ওলাইছোঁ। বাই শান্তিপাৰা সেইখন আহিছে। এতিয়া আমি ৰিক্সাত উঠিম। ৰখাবি নেকি? তহঁতে গৈ থাক নহ'লে, তাত বহি লওঁ। আকৌ দুজনী বহি ল'লোঁ। যি হয় মোক সেই হ'ব আৰু ঘৰলৈ যাওঁগৈ। পুৰা ষ্টেচন দুটা বজাত আছে এখন, জোনাইলৈকে, তাতে বহিমগৈ আৰু। বাই বাই। বাই বাই। গাড়ীখন মানে যে দিগদাৰ হৈছে।
গাড়ীত নাহিলোঁ যে গাড়ীখন নানিলোঁ এতিয়া এনেকৈ যাওঁগৈ আৰু মা পানৰ বাছখন জোনাইলৈ যাব মানুহ বহুত ফুল মানুহ বহুত ভিৰ যেন লাগিছে ৰখিব ইছলামপথাৰ মানুহ বহুত নামি যাব তথাপিও থিয় হৈ যাবলৈ পালে দিগদাৰ হ'ব ন ফাইনেলি বাছত বহিলোঁ এখন চিট নাপালে মাহী অলপ গৈছোঁ যাওঁ কেঁচা বুট লাগে কেঁচা বুট লাগে নেমু টেঙা গ্ৰীণ মটৰ ডাল চানা বগৰী বাদাম এতিয়া একেলগে চিট পালোঁ মাহী আৰু মই যেনে তেনে চিট পালোঁ এতিয়া আৰু বহি যাব লাগে আৰু ডাইৰেক্ট হিমালয় বাছ পাচিঘাটলৈ যায় নেকি ন এখন মাজে মাজে এইটো খাই আহিছোঁ বঢ়িয়া টেষ্টি খাই বোলে পাই গ'ল দেই ঘৰৰ মুখতে ৰখাই দিছোঁ থেংক ইউ নামিলোঁ